নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। সকলোকে মোৰ ইউটিউব চেনেল নিউজ জাৰ্নিলৈ আপোনাক প্ৰথমে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। বলক তেনে ভিডিঅ'টো আমি সকলো ব্যস্ত হৈ আহিছে এনেকৈ একদম পুৰা মানে খোজকাঢ়ি আহিছোঁ। বহুত গাঁৱে একদম পুৰা গলি গাঁও লোকেল এৰিয়া ডেৰগাঁও হয় আমাৰ গোটেইখিনি আছোঁ আমি। দেখুৱাম আপোনালোকে যদি ডিফেন্সত বা অসম পুলিচত ভৰ্তি হৈছে তেতিয়া গম পায় LRP নেকি, আৰু বহুত ভাল হ'ব। ভিডিঅ'টো চাই যাওক শিকি আৰু বিশেষকৈ যাম আজি এটা বিশেষ জেগা জেগা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তোমাক মোৰ ডিমচৰ পৰা আহিছোঁ ভিডিঅ'ত দেখা অন্য ৰাস্তাতে আহি থকা সেইসকল UVRC হয় আৰু ডেৰগাঁৱত যিহেতু 5টা চেণ্টাৰত এবাৰ UVRC সকলক ট্ৰেইনিং কৰা হৈছে। PTC, BTC, RTS, APTC 11 APVN। চ' আমি সকলোৱে দৰে আজিৰ দিনটোত ওলাই আহিছোঁ। ফাৰ্ষ্ট টাইমৰ বাবে আমি প্ৰায় আঢ়ৈ মাহৰ পিছত আজি এইদৰে এনেকৈ ওলাই আহিছোঁ LRP অৰ্থাৎ লং ৰেঞ্জ পেট্ৰলিঙত ওলাই আহিছোঁ। ভাল লাগিছে আৰু বহুত আৰু ত' আমাৰ ছিনিয়ৰসকল আহি আছে, ছিনিয়ৰ জুনিয়ৰ নতুন পুৰণা আমি সকলো আহি আছোঁ। ত' আমি এতিয়া যাব লাগিব 5-10 কিলোমিটাৰ 20 কিলোমিটাৰ যাব লাগিব, ক'ব নোৱাৰি ত' কিমান দূৰ যাওঁ দেখুৱাম। গাঁৱৰ মানুহ নতুনকৈ উঠিছে, ইউটিউবাৰ আহিছে পুমা ফিটনেছ, আমাৰ সুৰজিত ব্লেক বেল্ট আৰু চব আছে জুনিয়ৰ চিনিয়ৰ চব আছে। আৰু চব ভিডিঅ'টো চাই যাব কেনেকুৱা পালে আৰু শেষলৈকে চাব। মানুহ উঠিছে, আমি একদম পুৰা এনজয় কৰিম আৰু পুৰা মানে খোজকাঢ়ি আহিছোঁ আৰু চব ভিডিঅ' লৈছোঁ। এইটোৱে চবকে দেখুৱাই দিছোঁ। এয়া আমাৰ ইংলেণ্ড ছাৰ। ত' চব কিমান দূৰ আমি আহিছোঁ, চব পুৰা ডিচিপ্লিন। এওঁলোক আমাতকৈ ছিনিয়ৰ হয়। তেওঁলোক হৈছে 178 বেটছৰ আৰু আমি হৈছোঁ 179 বেটছৰ APTCৰ। আমি সকলো এইদৰে আজিৰ দিনটোত ওলাই আহিছোঁ, মানে ছিনিয়ৰ আৰু জুনিয়ৰ সকলোবোৰ একেদিনাখনে আহিছোঁ আজি। আৰু এইটোৱে হৈছে আমাৰ ফাৰ্ষ্ট LRP, যিটোত আমি ছিনিয়ৰ আৰু জুনিয়ৰ একেলগে LRP কৰিবলৈ আহিছোঁ। এইদৰে তেওঁলোকে হাতত পিষ্টল লগতে পিঠিত হাবাৰ চিট নে কি এইটো নামটো ভালকৈ নাজানো, হাবাৰ চিট বুলি শুনিছোঁ লৈ আহিছে। আমাকো দিবতে আমি ভগৱানৰ দৰ্শনো কৰিলোঁ, নামঘৰ ভাগ দেখিলোঁ, কুমাৰগাঁও বৰনামঘৰ এয়া। আৰু এইদৰে গাঁওসমূহ পাৰ কৰি আমি গৈ আছোঁ আমাৰ গন্তব্য স্থানলৈ। আমাৰ গন্তব্য স্থানটো কি চাই লওঁ বলক, ভিডিঅ'টোৰ মাজেৰে চাই যাওঁ। আজি আমাতকৈ ছিনিয়ৰসকলৰ বেছি কষ্ট হৈছে, কিয়নো তেওঁলোকে হাতত এটা পিষ্টল, পিঠিত হাবাৰ চিট। চ' কিমান কষ্ট কৰিছে তেওঁলোক, আৰু যাবগৈ 1.5 মাহৰ পিছত। চ' তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতটো ভালেই হ'ব আৰু নিশ্চয় কষ্ট কৰিলে। আমি একদম এখন জংঘলত পাই গ'লোহি, মানে চব গোটেই হাবি হৈ আছে, একদম পুৰা গোটেইখন হাবি দেখিছেনে? পুৰা হাবিৰ মাজে মাজে আমি এতিয়া যাম এটা ৰোড ওলাবগৈ, মানে ৰাস্তা এটা পাম চাগে দেই, গৈ আছোঁ। ত' আমি ক'ত আহি আছোঁ নিজেও ধৰিব পৰা নাই। ত' অসম পুলিচৰ ট্ৰেইনিং থাকে আৰু আপোনালোকে যদি আহে ত' গম পাই যাব। ত' চব গোটেইখন হাবি, আমাৰ কষ্টবোৰ যাতে সফল হয় আৰু এনেকৈ হাবিৰ মাজে মাজে যাতে আমি এটা মানে নিজৰ উজ্জ্বল ভৱিষ্যতৰ ৰাস্তা দেখা পাওঁ। ত' তাকে কামনা কৰিলোঁ। ৰাতিপুৱাই চব শুই আছে চাগে, বেলেগ চিভিলিয়ান। চ' আমি ওলাই আহিছোঁ এনেকৈ, কষ্ট কৰিবই লাগিব। চব এইফালে কিমানখিনি আছে গোটেইখিনি হাবি। ত' আমাৰ ছাৰে গালি পাৰি আছে। ত' আমাৰ ছাৰহঁতে পূৰা মানে গাইডেঞ্চ দি আহিছে, কাৰণ আমাৰ যদি ডিচিপ্লিন খাৰাপ হয় মানে বেয়া হয় তেতিয়াতো আমাক খুব দিব। ত' এইফালে এখন আমাৰ গেলাবিক নদীও পাই গ'লোঁ চাগে, এখন কি ধৰিব পৰা নাই, সেইটো চাইডে আছে একদম লোকেল এৰিয়া পাই গৈছোঁ। ত' গোটেইখন হাবি হৈ আছে। ত' পুৰা মানে মোৰ একদম ভাল লাগিছে আজি ওলাই আহিছোঁ এনেকৈ। ত' এনেকৈ আহিলে ভাল লাগিব, যিমানে খোজ নাকাঢ়োঁ। চ' ভিডিঅ'টো চাই যাব। এইখন চব গেলাবিলাকতে কিন্তু এতিয়া ঠাণ্ডা পুৰা একদম গেছ ওলাই আছে, মানে যিটো মানে হেৱা মানে মজা লাগি আছে, ওলাই আছে। আমি চব গৈ আছোঁ, দূৰ আহিলোঁ মানে আৰু দূৰ আছে। আমি নেঘেৰিং শিৱদৌল যাম বুলি গম পাইছোঁ, আৰু নেঘেৰিং শিৱদৌল মানে ৰাতিপুৱাই যাম আৰু আমি তাতে এক্সাৰচাইজ কৰা দেখুৱাম দৌলটো ৰাতিপুৱা আপোনালোকক ভগৱানৰ দৰ্শন পাই দিম। ভিডিঅ'টো চাই যাব। আৰু আমাৰ এইবোৰ চব এনেকৈ অলপ দেৰি ৰৈছে, জিৰণি লৈছে। ত' বহুত দূৰ আমি খোজকাঢ়ি আহিছোঁ। ত' ডেৰগাঁৱৰ পৰা নেঘেৰিঙলৈ দূৰ আছে। আৰু ইফালে ছিনিয়ৰসকলে ফটো চটো মাৰিছে, অলপ আজি মোবাইলটো উলিয়াবলৈ দিছে, অলপ এলাও দিছে। সকলো এনেকৈ ৰৈছে আৰু নদীখন আছে, এইখন গেলাবিল নদী। পৰিৱেশটো খুব পুৰা ধুনীয়া পৰিৱেশ, একদম মৰ্ণিং পুৰা। তো আমি তালৈকে দেখিছোঁ আপোনালোকে পুৰা ফুল হৈ আছে মানে। তো এতিয়া আমি মানে যাম আৰু একদম অলপ ৰেষ্ট কৰোঁ। এতিয়া পুৰা একদম নেঘেৰিং শিৱদৌল যাম। চ' একদম ৰাস্তা এটা পাইছোঁ, মানে গাঁৱলীয়া ৰাস্তা। ত' গাঁৱলীয়া ৰাস্তাটোদি আমি গৈছোঁ মানে। চব কিমানখিনি আছে, 750 RC আছে আমাৰ APTC, নৰ্থ ইষ্টৰ তাতকৈ লাৰ্জেষ্ট ট্ৰেইনিং চেণ্টাৰ হয় আমাৰ এইটো। ত'
তো ফটো চটো মাৰিছে চিনিয়ৰসকলে তেওঁলোক যাবগৈ মাৰ্চৰ 16-17 মানত POP আছে তো তাৰপিছতে আমাৰ APTC নতুন আৰ্চিসকল থাকিম মানে আমি থাকিম আৰু আমাৰ চিনিয়ৰসকল আহি আছে বহুত দিনৰ মূৰত ওলাই আহিছোঁ মানে আমি এটা ৰেষ্ট্ৰিকশ্যনৰ মাজত থাকিব লাগে যিহেতু নিয়ম বহুত ওলাই আহিব নোৱাৰোঁ এনেকৈ আজি এনেকৈ ওলাই আহিছোঁ বহুত বেছি ভাল হৈছে তো কেনেকুৱা লাগিছে আপোনালোকে জনাব মোৰতো বহুত ফিল লাগিছে গৰম উঠি গৈছে দৌৰি চাওক পূৰা হাবি জংঘল এইফালে আমাৰ ইউটিউবাৰ ফিটনেছ বয় আপোনালোকে যদি চাইছে তেনে গম পায় আছে দেখুৱাই দিছোঁ মোবাইলটো নানিলে বেচাতে তাৰ আজি বহুত দুখ হয় নাই কামাণ্ডাৰ তো আপোনালোকে চাই যাব শেষলৈকে এনেকেদিন শিৱদৌল দেখুৱাই আছোঁ ব'লক তেনে শিৱদৌলো চাই লওঁ আৰু সময়বোৰ পাৰ হৈ যোৱাৰ লগে লগে সূৰ্যটো মানে বাঢ়ি গৈছে মানে সূৰ্যটো উঠি গৈছে বুলি ক'ব লাগিব মানে পোহৰ হৈছে আৰু বহুত ভাল লাগিছে মই পূৰা ফ্ৰেছনেছ হৈছে বিস্কুট এটা খালোঁ আৰু পইচা পাতি নাছিলে তো ফোনতো মানে পইচা নাই আৰু কি কৰিব চেলাৰী হোৱা নাই তেনেকৈ আহি আছোঁ আমি খোজকাঢ়ি আৰু পামগৈ আৰু দূৰ আছে তাৰপিছত আকৌ যাব লাগিব ইমান দূৰ তো চাই যাওঁ ভিডিঅ'টো দেখুৱাম তো মানুহবোৰ উঠিছে এটা দুটাকৈ চ' যেতিয়া শুই থাকে আমি তেতিয়া খাই থাকোঁ এইটো কথা মানে আৰু চ' আমি ফাইনেলি পাই গ'লোহি বন্ধুসকল আহিছে একদম পূৰা দেখিছে কিমান আছে নিগেটিভ শিৱ মন্দিৰৰ কাষতে এটা ৰাস্তা আছে যিটো ৰাস্তাৰে গ'লে আমি একেবাৰে মন্দিৰ ভাগৰ সন্মুখভাগ পাম তো আমি সেইফালেদিয়ে আহিলোঁ আৰু খটখটি যিহেতু আছে খটখটি বহুত আছে সেইবাবে অলপ প্ৰব্লেম হ'ব তো ডিচিপ্লিনটো অলপ বেয়া দেখাব সেইবাবে আমি সেইফালেদি নগ'লোঁ তো সেইফালে তাত আছে মন্দিৰটো চব সূৰ্যটো আমাক কৈছে ৱেলকাম টু দেৰগাঁও নেগেটিভ দৌল তো এনেকৈ আমি আহিছোঁ ময়ো এয়া গৈ আছোঁ ময়ো যাব লাগিব নহ'বা থাকি গ'লেতো মায়ে খাবই লাগিব যিহেতু মোবাইল লৈ আছোঁ চব আৰু কেনেকুৱা এটা মজা ভিউ আহিছে চব চ' আমি য'ৰ পৰা আহিছোঁ তো 12-10 কিলোমিটাৰ হৈ যাব প্ৰায় ইয়ালৈ মই আগতে প্ৰেক্টিছ কৰিবলৈ আহিছোঁ যিহেতু নেগেটিভ শিৱদৌললৈ মই যিহেতু ইয়াৰে তাত আমাৰ ষ্টেপ আছে বহুত তো তাতে প্ৰেক্টিছ কৰোঁ বহুত কষ্টৰ মূৰত আমাৰ ডেষ্টিনেশ্যন পাই গ'লোঁ মানে আমি দেৰগাঁও শিৱ মন্দিৰ পাই গ'লোঁ চাই লওক দেৰগাঁও শিৱ মন্দিৰ আৰু এইটোৱে হৈছে দেৰগাঁও বিখ্যাত নেঘেটি শিৱ মন্দিৰ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ ভক্তসকল আহে চব যিহেতু আমি অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ আৰু ভাই বন্ধুৱে একেলগতে ট্ৰেইনিং কৰিছোঁ দেৰগাঁৱত চ' দেৰগাঁওখন তেওঁলোকৰ বাবে নতুন হয় আৰু নতুন ঠাইত এটা বিখ্যাত মন্দিৰ দেৰগাঁও নেঘেটি শিৱ মন্দিৰ তেওঁলোকে চাইছে মানে ভিজিট কৰিবলৈ পাইছে চ' তেওঁলোকে বহুতেই হেপী হৈ আছে মই ভাবোঁ চ' তেওঁলোকে একদম অলপ দৌৰা ধপৰা কৰিছে মানে মন্দিৰ ভাগলৈ সোমাবলৈ বিচাৰিছে কোনোৱে যদি বাহিৰত অপেক্ষা কৰিছে কোনোৱে বাহিৰ ভিতৰলৈ গৈছে চ' মন্দিৰটো মই তাক দেখুৱাই দিছোঁ ভিডিঅ'টো শেষ হ'ব হৈছে যিহেতু আমি আকৌ যাব লাগিব মন্দিৰটো এইটো দেৰগাঁও শিৱ মন্দিৰ এইটো দেৰগাঁও নেকি মন্দিৰ ভাগলৈ আহিলোঁ যেতিয়া এটা সেৱা কৰি যাওঁ ভগৱানৰ ওচৰত শিৱজীৰ ওচৰতে সেৱা জনালোঁ আৰু সকলোকে ৱেলকাম এতিয়া আমি যাম দেৰগাঁও এতিয়া দেৰগাঁও শিৱ মন্দিৰৰ পৰা আমি এতিয়া ওলাই আকৌ যাম আমাৰ APTCলৈ তো আমি নেপচন আছে ৰাইটাৰ আৰু চব পৰিৱেশটো কিমান এটা ধুনীয়া আৰু যিদিনাখন মই ফিজিকেল টেষ্ট দিছিলোঁ সেইদিনাখন আৰু মই ইয়ালৈ আহিছিলোঁ মানে চাকি এগছ জ্বলাবলৈ তো ভগৱানে কৃপা কৰি চালে ভগৱান বিশ্বাস কৰোঁ মই আপোনালোকে কৰে নকৰে গম নাপাওঁ মোৰ ভগৱানৰ ওপৰত বিশ্বাস আছে তো শিৱজীৰ আশীৰ্বাদ আছে সকলোৰে লগত অসমৰ সেই নতুনকৈ আৰ্চিসকলৰ কৰ্মজীৱনৰ পাতনি মেলিব কেইদিনমানৰ পিছত মানে কি ক'ম তেওঁলোক যাবগৈ POP হ'ব POP পিছত তেওঁলোক নাথাকে আৰু প্ৰায় 1.5 মাহৰ পিছত বা 2 মাহৰ পিছত তেওঁলোক ইয়াৰ পৰা ওলাই যাব তো তেওঁলোকে সেৱা লৈছে ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিছে তো সকলো এনেকৈ আহিছে তো এতিয়া ময়ো যাওঁ গেট খোলাই নাই আপোনালোকে দেখিছে একদম পূৰা লগ কৰি থৈছে ইটো পাৰে আছে পূৰা আৰ্চিসকলে এতিয়া আমি ৱাল পাৰ হৈ যাবলগীয়া হৈছে আৰু তেওঁলোকে চক এজাপে উঠিছোঁ দিব পৰা নাই তো চক কিমান 750টা আৰ্চি আছে প্ৰায় 750টা আৰ্চি আমি আহিছোঁ চব পিষ্টল লৈ আহিছে তো এতিয়া আমি যামগৈ
এতিয়া ময়ো ভিডিঅ'টো সমাপ্ত কৰিম আৰু দুগৰীয়া ফটো উঠিম। তো ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু আজি প্ৰথমবাৰ মই চেনেলটো ভিজিট কৰিছিল তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিলে নাপাৰিব যাতে ভিডিঅ' সোম পাই থাকে। তো ভিডিঅ'টো আৰু অলপ দেৰি আছে তো দেখুৱাই দিছোঁ ব'লক। যিসকলে দেৰগাঁও নিগেটিভ শিৱ মন্দিৰলৈ প্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকে বহুতেই হেপী হৈ আছে কাৰণ ইয়াৰ প্ৰাকৃতিক পৰিৱেশটো খুব ভাল। আপোনালোকে ভিডিঅ'টো চাওকচোন তেতিয়া গম পাই যাব। নেচাৰেল ভিউ খুব ভাল মানে পুৰা প্ৰাকৃতিক পৰিৱেশ একদম খুব ধুনীয়া এটা পৰিৱেশ। ৰাতিপুৱাই আমি আহিছোঁ সূৰ্যটো ওলাইছে জাষ্ট সূৰ্যই আমাক আশীৰ্বাদ দিছে। ৰাতিপুৱাই শিৱজীক দৰ্শন কৰিলোঁ। বহুত হেপী। আজি দিনটো এটা বিশেষ দিন সকলোৰে বাবে। তো সকলোৰে জীৱনত এই দিনটো নাহে। তো নতুন বছৰত প্ৰথমবাৰৰ বাবে মই মন্দিৰ আহিলোঁ সেইটো এটা কথা বিশেষ। নতুন বছৰ যিহেতু ফাৰ্ষ্ট টাইম নতুন বছৰ সকলোকে শুভেচ্ছা থাকিল দেৰিকৈ হ'লেও অলপ। সকলোৰে জীৱনবোৰ যাতে ভালে হওক ভগৱানে আশীৰ্বাদ কৰক আৰু নতুনকৈ কৰ্মজীৱনী থকা প্ৰত্যেকজন RC মোৰ তৰফৰ পৰা বহুত বেছি শুভকামনা। ইমান কষ্ট কৰিছে তেওঁলোক। পৰিৱেশটো চাওক কেনেকুৱা ধুনীয়া। 10-12 কিলোমিটাৰ পুনৰ আমি খোজকাঢ়ি দেৰগাঁও APTC চেণ্টাৰ পাব লাগিব। সেইবাবে ভিডিঅ'টো বহুত দীঘল নকৰোঁ। আৰু এই খটখটিবোৰ যে দেখিছে আপোনালোকে এই খটখটিবোৰতে মোৰ আৰম্ভ হৈছিল ৰানিং যাত্ৰা। লগতে মোৰ বন্ধুসকলেও ইয়াতে প্ৰেক্টিছ কৰে। তো বহুত ভাল লাগে প্ৰেক্টিছ কৰি। চাহ বাগানৰ মাজে মাজে প্ৰাকৃতিক পৰিৱেশটো উপভোগ কৰি আহি আমি পাই গ'লোঁ ফাইনেলি আমাৰ ঘৰ মানে দেৰগাঁও APTC চেণ্টাৰ। বন্ধুসকল ভিডিঅ'টো শেষ হ'ব হ'ল কিন্তু আপোনালোকলৈ মোৰ এটা ৰিকুৱেষ্ট থাকি গ'ল। আপুনি যদি প্ৰথমবাৰ মোৰ চেনেলটো ভিজিট কৰিছিল তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। লগতে 179 বেটছৰ কোনোবা যদি RC মোৰ ভিডিঅ'টো চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব বুলি বেছি আশা থাকিল। চ' আজিলৈ লৈছোঁ বাই ধন্যবাদ। জয় অসম।